মই যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হলোহেঁতেন কেলা ইণ্ডিয়াখন আমেৰিকা কৰি পেলালোহেঁতেন আৰু মই যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হলোহেঁতেন চব ডেকাৰ লগ এজনী যদি বোৱাৰী মাইকী দি দিলো হয় আৰু মই যদি হোৱাহেঁতেন টিকটক বন্ধ কৰিলোহেঁতেন এই টিকটক বন্ধ কৰি মই গাখীৰৰ দৰে বগা আছিলো মেম এপলৰ দৰে ৰঙা আছিলো আৰু বহুত মানুহেতো মোৰ কাণৰ এই লতিটোক চেৰি বুলিয়ে ভুল কৰিছিল বেয়া লাগিছে পাই এতিয়া ক'লা জামুক হৈ গ'ল ধুনীয়া ৰ'দ দি আছে গা ধুংগে বল মই ৰ'দত গা নধো নহয় মই পানীত ধুমগে ভাই নিউজটো চা একদম তামাম ব্ৰেকিং নিউজ বে কি মানে কুকুৰে হেনো বোলে কৰোণা ভাইৰাছ নহয় বাচি গলো বে তোৰ আকৌ কি হ'ল মানে মোকো মায়ে ঘৰত কুকুৰ বুলিয়ে মাতে ৰাকেশ কালি মোক এজনী ছোৱালীয়ে মেছেজ কৰিছে দেই বোলে হাই হেনচম তাৰপৰা তই কি কৰিলি কেলা ব্লক কৰি থৈ দিলো আৰে ফটো আমি এটা সীমা থাকে ন ব'লা এখন ষ্টাৰ্ট হোৱা নাই আমি কি কেইটা মাৰচোন স্কুটিখনত কি কেইটা মাৰ তই আৰু তোৰ গাৰ্লফ্ৰেণ্ডে চুইচাইড কেলে গম পাৱ নে বল কেলে যাম আকৌ কালিয়ে কাজিয়া লাগিলে মোক মতাই নাই কথা এটা কচোন ক আই ডোন্ট নো মানে কি মই নাজানো হ'ব দে মই দেউতাকে সুধিমগে ছাগলী জিভা চুটি কুকুৰৰ নেচ বেকা আনৰ ঘৈণী মৰম লগা নিজৰজনীহে বেয়া অকণে আনে অমিতা আমিনা আনে আম আজিকালি ছোৱালীবোৰৰ চেলফি মৰাই কাম এনেকে চলিম এনেকে ভাই ক তই টিকটকত ইমান ধুনীয়াকে এণ্টেনা কৰ কেনেকে এণ্টেনা নহয় এণ্টাৰটেইনমেণ্ট সেইটোৱে কালি তোৰ টিকটক ভিডিঅ' এটা ভাইৰেল হৈ গ'ল নহয় 500 ফলোৱাৰ আহিলে ধৰ তই কোন ডাঙৰ মানুহ নেদেখো চেলফি ল'বলৈ আহ মই ভিডিঅ' নবনাই ঠিক আছে ভাই চল যে দাদা প্লেন চলি আছে কেমেৰা ক'ত এটা দুটা আৰু চাম ক'ত যা মৰিবলে নেদেখা কৰোণা আহিছে দেখা নাই তই এই মোমাহঁত আহিছে যা দিব খুৰা মৰোতে মই কনা নাই তোৰ খুৰা কণী পাৰিছিলে নি মোৰ মুৰ্গীজনীয়ে কণী পাৰিছিলে তুমি ক'লে হ'ব তুমি মোতকে কলিয়া দিয়া মই কিমান বগা তুমি মোতকে কলিয়া এই কলিয়া বুলি সেইটো নহয় কালি ৱালত লিখা আছিলে ইয়াত পেচাব নকৰিবা তই কি কৰিলি মুটি গুচি আহিলো ভাই তইতো নিজকে বিয়াত জ্ঞানী বুলি ভাব সেইটোতো হয়েই কচোন ভাৰতৰ পৰা প্ৰথম বিদেশলৈ যোৱা মহিলাগৰাকীৰ নামটো কি সীতা শ্ৰীলংকালৈ গৈছিল